হেতু এপ ব্যৱহাৰৰ প্ৰশিক্ষণত অসহযোগ মাৰ্ঘেৰিটা প্ৰাথমিক শিক্ষক শিক্ষয়িত্ৰীৰ অসম চৰকাৰৰ শিক্ষা বিভাগে সমগ্ৰ অসমত প্ৰযোজ্য কৰিছে শিক্ষা হেতু এপৰে সমগ্ৰ অসমৰ লগতে এই এপ ব্যৱহাৰৰ বাবে প্ৰধান শিক্ষকসকলৰ প্ৰশিক্ষণ দিয়াৰ বাবে আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা শিক্ষাখণ্ডৰ সকলো প্ৰধান শিক্ষকসহ দুজনকৈ শিক্ষকক শিক্ষা হেতু এপ পৰিচালনা কৰাৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিল ডিগবৈ ৰাষ্ট্ৰীয় বিদ্যালয়ত। কিন্তু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বান মৰ্মে শিক্ষকসকলে সহযোগ কৰা দেখা নগ'ল। সন্মিলনীৰ সম্পাদক উৎপল কোঁৱৰে জানিব দিয়া মতে বিদ্যালয়ক প্ৰদান কৰা টেবলেটসমূহ শীঘ্ৰে ঘূৰাই দিয়াৰ হুংকাৰ দিয়ে। ডিগবৈৰ পৰা 24x7। আজি আমি ইয়াত এটা কাৰণে গোট খাইছোঁ। আপোনালোকে সকলোৱে জানে যে অসম চৰকাৰে শিক্ষা বিভাগে এটা শিক্ষা হেতুৰে যে অসমত বিদ্যালয়বিলাকৰ গোটেই পৰিচালনা কৰিবৰ বাবে শিক্ষা হেতু বুলি এটা এপছ আনিছে, যিটো এপছত প্ৰধান শিক্ষকে গোটেই এপছটো পৰিচালনা কৰিব। আমাৰ প্ৰাথমিক বিদ্যালয়ত বৰ্তমানলৈকে কোনো প্ৰধান শিক্ষকৰ পদ নাই। আমি 40 বাৰলৈকে আমি আলোচনা কৰিছিলোঁ। 40 বাৰ আলোচনা কৰাৰ পিছতো আমাক আজিলৈকে প্ৰধান শিক্ষক পদটো নিদিলে। তাৰপিছতো যোৱা 2022 বৰ্ষত আমি দুবাৰকৈ মাননীয় শিক্ষামন্ত্ৰীৰ লগত আমি আলোচনা কৰিছিলোঁ। মাননীয় শিক্ষামন্ত্ৰীয়ে নিজে ফাইলটো নি তেখেতে প্ৰধান শিক্ষকৰ পদটো সৃষ্টি কৰাৰ কথা ক'লে আমাক, আৰু তেখেতৰ আমাৰ বক্তব্য মতে আৰু তেখেতৰ আমাৰ আবেদন মতে আমি গুণোৎসৱতো আমি গুণোৎসৱ অনুষ্ঠিত কৰিলোঁ, আমি গুণোৎসৱত সহযোগ কৰিলোঁ। কিন্তু আজি পৰ্যন্ত তেখেতে কথা দিও কথা ৰাখিব নোৱাৰিলে। সেয়েহে আমাৰ 30 তাৰিখৰ যি আমাৰ পঞ্চম কাৰ্যনিৰ্বাহক হ'ল, পঞ্চম কাৰ্যনিৰ্বাহক সভাত এটা কথা সিদ্ধান্ত কৰিলোঁ, আমি যেতিয়ালৈকে আমাৰ প্ৰধান শিক্ষকৰ পদ নিদিব তেতিয়ালৈকে আমি শিক্ষাৰ হেতু কোনো কাম নকৰোঁ। আমি 21 তাৰিখলৈকে আমি অসম চৰকাৰক ডেডলাইন দিছোঁ। যদি 21 তাৰিখৰ ভিতৰত আমাক প্ৰধান শিক্ষকৰ পদ সৃষ্টি নকৰে তেতিয়াহ'লে আমি 22 মে' তাৰিখে ব্লক অফিচাৰসকলৰ জৰিয়তে আমাৰ যি তেখেতলোকে যি আমাক টেবলেট দিছিলে এই টেবলেটসমূহ আমি ঘূৰাই দিম। এতিয়া আপোনালোকৰ ইয়াত যিকেইজন আছে বিদ্যালয়ৰ কোনো শিক্ষকে ট্ৰেইনিং নলয়, যিহেতু প্ৰধান শিক্ষকৰ পদে নাই। আপোনালোকে চিন্তা কৰক, আমাৰ প্ৰধান শিক্ষক নথকাকৈ আমি কি কাম কৰা নাই। বিদ্যালয়খনৰ কনষ্ট্ৰাকশ্যনৰ পৰা আদি কৰি MDMৰ পৰা আদি কৰি চাফাই কৰ্মীলৈকে ইঞ্জিনিয়াৰৰ কাম আমি সকলো কাম কৰিছোঁ। তেনেস্থলতো আমাক প্ৰধান শিক্ষকৰ পদ দিয়া নাই। সেয়েহে আমাৰ অসমত কোনো প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে এই প্ৰশিক্ষণটো নলয়।